উপস্থিত হ'ব অহা 7 অক্টোবৰ তাৰিখে আমি অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ 5000 আৰু নতুন পদ নিযুক্তিৰ বাবে মুকলি কৰি দিম যাতে অসম আৰক্ষী এটা ৰিক্ত স্থল যুক্ত য'ত খালি ভেকেন্সি নথকা এটা আৰক্ষী বললৈ ৰূপান্তৰ হ'ব পাৰে হ'ব মই দেখা নাই বাবা মই চোৱাই নাই কিনো বিতৰ্কিত মন্তব্য মই ৰাতিটো সোনকালে শুই থাকিলোঁ ইয়াত যিসকলে পিটি কৰিলে তেওঁলোকে শপত পিটি কৰোঁতে খাই দিছে তেওঁলোকে ইউনিফৰ্মত খাব লাগে বুলি কথা নহয় পিটিটো এটা দীক্ষান্ত সমাৰোহৰে এটা পাৰ্ট হয় যিখিনিয়ে পিছত ভাৰতীয় ফ্লেগৰ নিচানত পিটি কৰিলে শপত সকলোৱে খায় আৰু দীক্ষান্ত সমাৰোহৰ পাৰ্ট এটা হিচাপে পিটিটো আছে পেৰেডৰ লগতে এই 7 অক্টোবৰত আৰু 5000 পোষ্ট ওলাব আৰু মই আগতে কোৱাৰ দৰে অক্টোবৰত 22000 ওলাব 1 লাখটো পাৰ হৈ যাব এতিয়া 1 লাখ 10লৈকে গতি কৰিব